জোনমণি ৰাভা, জয়ন্ত বৰা আৰু দীপাংকৰ গগৈ। এই তিনিটা ঘটনাৰ ন্যায় বিচাৰি অসমৰ ৰাইজে বিভিন্ন দল সংগঠনে বহুত প্ৰতিবাদ কৰিলে, বহুত আন্দোলন কৰিলে। কোৰ আগতে দেখিলোঁ যে ন্যায় বিচাৰিতো জয়ন্ত বৰাৰ মাতৃটো ঢুকাই গ'ল। এতিয়া দীপাংকৰ গগৈ পৰিয়ালে শেহতীয়াকৈ লাগি আছিলে, তেওঁলোকৰো সেই একে নাজল নাথল অৱস্থা। ঘটনাটোৰ সময়ত বহু মানুহে কৈ দিয়ে যে আমি কৰি দিম, হ'ব, এতিয়া খালি পৰিস্থিতিটো কণ্ট্ৰল কৰিব লাগে। তাৰপিছত আৰু মানে সেই ঘটনাটোৰ একো ৰিজাল্ট নোলায়গৈ। আৰু জোনমণি ৰাভাৰ ক্ষেত্ৰতো সেই একেই হৈছিলে। বাৰু মানি ল'লোঁ সেইবোৰ নৰ্মেল মানুহৰ ঘটনা, কিন্তু আপোনালোকে এটা কথা কওকচোন, আমাৰ জুবিন গাৰ্গৰ ক্ষেত্ৰতো সেই একেই ঘটনাই হ'ব নেকি? জুবিন গাৰ্গে ন্যায় নাপাব নেকি? NIA নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে দোষমুক্ত বুলি ঘোষণা কৰাৰ পাছতো দীপাংকৰ গগৈ পৰিয়ালে এই পৰ্যন্ত ন্যায় পোৱা নাই জোনমণি ৰাভাৰ পৰিয়ালে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন প্ৰতাপী মন্ত্ৰী, তেওঁৰ এটা বাক্যই শাসন। গতিকে এবাৰ লক্ষণীয় হ'ব জুবিন গাৰ্গৰ ক্ষেত্ৰত তেওঁ কি পদক্ষেপ গ্ৰহণ কৰে, লক্ষণীয় হ'ব প্ৰশাসন আৰু ন্যায়পালিকাই কি ব্যৱস্থা গ্ৰহণ কৰে।